নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে চাগে? আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াত দেখিছে ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশ আৰু মই এয়া বজাৰলৈ পেডেল মাৰি মাৰি গৈ আছোঁ। দেখিছে আজি সোমবাৰ আৰু সোমবৰীয়া বজাৰলৈ মই এয়া ৰাতিপুৱাই মৰ্ণিঙতে ওলাই লৈছোঁ আৰু চাইকেলত পেডেল মাৰি মাৰি গৈ আছোঁ। ইয়াত দেখিছে জিকা, আলু, এনেকৈ জিকা, ডাংমা, এনেকৈ কেৰেলা, এনেকৈ লৈ পিনে মই বজাৰলৈ গৈ আছোঁ। এয়া দেখিছে আমাৰ এখন ভিতৰুৱা গাঁও অঞ্চলত বজাৰখন আছে আৰু এয়া মেৰাপানী, গোলাঘাট ডিষ্ট্ৰিক্ট, মেৰাপানী, ৰতনপুৰ গাঁও বজাৰ আৰু এটা সুন্দৰ পৰিৱেশৰ মাজে এয়া ৰাতিপুৱা মৰ্ণিঙতে গৈ আছোঁ আৰু আজি দিনটোৰ সকলোৱে আশীৰ্বাদ কৰিব, দিনটো যাতে ভালে কুশলে যায় আৰু ইমান সুন্দৰ পৰিৱেশ। কুঁৱলী দেখিছে আপোনালোকে, কুঁৱলী আছেই আৰু চিকমিক আন্ধাৰ হৈ থাকোঁতে মই ওলাই আহিছোঁ। দেখিছে আপোনালোকে। ব'লকচোন আমি বজাৰলৈ গৈ থাকোঁ আৰু বেছি দূৰ নাই আৰু পামগৈ আৰু বজাৰ। কারাগারে হরি ঘোরায় অন্ধকারে জন্ম লইলা তুমি হরি দৈব কীর গর্ভতে আৰু এয়া বজাৰৰ সন্মুখ পাইছোঁহি আৰু মানুহ অহা নাই, আহিব আৰু লাহেকৈ এটা দুটাকৈ আহি আছে আৰু ইয়াত দেখিছে খালী হৈ আছে, মানুহ আহিব লাহেকৈ, মানুহ অহা নাই। এয়া এখন গাড়ী আহি পাইছেহি, এয়া বস্তু উলিয়াই আছে আৰু এজন আমাৰ হাত খোৱা আহি পালেহি আহি এয়া দেখিছে বিশেষ মানুহ অহা নাই, এখন গাড়ী আহিছে আৰু এই বস্তু উলিয়াই আছে, বস্তু নমাই আছে। এফালে এজন আছে আৰু এয়া পালচিৰি দেই। আৰু এয়া কিছু সময়তে মানুহ আহি উপস্থিত হ'লেহি আৰু এয়া বস্তু দি আছে এখেতে। মালিক, বেপাৰ বাণিজ্য কেনেকুৱা চলিছে আজি? বেপাৰ বাণিজ্য ভাল নাই, মাল পাবলৈ নাই। অঁ, লেকিন কাষ্টমাৰ মানে এনেকুৱা কৰে, আমি 40 টকা 45 টকা কিনো, তেওঁলোকে এতিয়া 20 টকা 15 টকা এনেকুৱা। কেৰেলা মানে প্ৰচুৰতা নাইকিয়া হ'ল। এতিয়া খেতিয়কক লাগে তোমাৰ ধৰা 35 টকা 25 টকা, এই তেনেকুৱা ধৰণৰ। অঁ, এই কাষ্টমাৰে দেখিছা নহয়, লাও লৈ মানে ধৰা 25 টকা কিনি তেওঁলোকক 20 টকাকৈ লাগে। বেছি নিয়ে, হয় হয়। কি কৰিব, উপায় নাই, তেনেকৈ চলি আছোঁ। আৰু বজাৰখনৰ ভিতৰত একেবাৰে বিলাহী বজাৰটো একেবাৰে বেয়া হৈ গ'ল। এয়া এখেতে বিলাহী বিকি আছে, কেইটকানো সুধোচোন তেখেতৰ। আজি বিলাহী ৰেট কেনেকুৱা? 4 টকা। এই আজি খুচুৰা কেনেকুৱা গৈছে? 1 কিলো 10। খালি 7 টকা দিলে পকা দিব, পাইকাৰী খুচুৰা 1 কিলো 10 টকা। এয়াই আৰু বিলাহী বজাৰ আজি ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।